নমস্কাৰ ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোকৰ নিশ্চয় ভাল। ফ্ৰেণ্ডছ, আপুনি যদি পিকচাৰটোত চাব যায় তেতিয়াহ'লে দেখিব যে ইয়াতে অসমীয়া আখৰ লিখিলে বেলেগ ফণ্ট ষ্টাইল নাপায়, কেৱল এটাই ফণ্ট ষ্টাইল পায় আৰু সেইটো এবাৰ বল্ড হয়, এবাৰ ইটালিক হয়, তেনেকৈ মানে এটা ফণ্ট ষ্টাইলতে চলি থাকে। তো আজি আমি ভিডিঅ'টোত শিকিম কেনেকৈ আপুনি বেলেগ বেলেগ ষ্টাইলত অসমীয়া ফণ্ট ইউজ কৰিব পাৰে আৰু কাষ্টম ফণ্ট আপুনি কেনেকৈ ইনষ্টল কৰিব পাৰে পিকচাৰটোত। তো গতিকে আহক চাই লওঁ। তো প্ৰথমতে আপুনি গুগল ক্ৰমত যাব। গুগল ক্ৰমত গৈ ইয়াতে চাৰ্চ কৰিব বাংলা ইউনিকোড ফণ্ট। তো অসমীয়াত ইমান ফণ্ট নাই, কিন্তু বাংলা ফণ্ট বহুত আছে। তো আমাক যিহেতু আখৰৰ ষ্টাইলৰ লগত মতলব, গতিকে আমি আখৰৰ ষ্টাইলটো চেঞ্জ কৰিব পাৰিলে হ'ল। ইয়াতে অসমীয়া বাংলা চাব নালাগে। ইয়াতে প্ৰথম যিটো ৱেবছাইট আছে সেইটো ক্লিক কৰিব। সেই ৱেবছাইটৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, আপুনি তাৰ পৰা ডাইৰেক্ট যাব পাৰিব। তো ইয়াতে চাওক, ইয়াতে দেখিছেই এইবিলাক ফণ্ট আছে, বাংলা ফণ্ট। তো ইয়াৰ পৰা আপুনি অসমীয়া লিখিব পাৰিব এইকেইটা ফণ্টৰ জৰিয়তে। তো ইয়াতে আপুনি যিকোনো এটা ডাউনলোড দিব, আপোনাৰ যিটো ভাল লাগে, বা আপুনি গোটেইকেইটা ডাউনলোড দি ল'ব পাৰে। ঠিক আছে, তো মই আপোনাক দেখাই দিম কেনেকৈ কৰিব লাগে। আপুনি চাই থাকক, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ইয়াতে চাপ'জ আপোনাক এইটো লাগে, এইটো আপুনি এনেকৈ ডাউনলোড দিব ইয়াতে। তাৰপিছত আপুনি তলত যাব, গৈ ইয়াতে এইটো কোডটো মাৰিব, যিটো কোড আছে, ছাবমিট কৰিব। তো এইটো তাৰপিছত ডাউনলোড হ'ব নিজে নিজে। তো ডাউনলোড হোৱাৰ পিছত এইটো জিপ ফাইলত ডাউনলোড হ'ব, এইটো আপুনি এক্সট্ৰেক্ট কৰি ল'ব লাগিব। তো আপুনি এনেকৈ বহুতকেইটা ডাউনলোড দি ল'ব পাৰে। এইটো ডাউনলোড হোৱাৰ পিছত আপুনি ইয়াতে গৈ ইয়াতে আপুনি দেখিছে এইটো। তো এইটো আপুনি ইয়াতে জাষ্ট টাচ কৰিলে আপোনাৰ এইটো এনেকৈ আহিব, এক্সট্ৰেক্ট হ'ব, ডিকম্প্ৰেছ হ'ব। এইটো অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ পিছত আপোনাৰ ইয়াতে এইটো TTF ফাইল আহি গৈছে। তো এইটো আপুনি এনেকৈ এক্সট্ৰেক্ট কৰি ল'ব। যদি আপোনাৰ ডাইৰেক্ট এক্সট্ৰেক্ট নহয়, তেতিয়াহ'লে প্লে ষ্ট'ৰত এটা এপ পাব 7zip বুলি। তো এই 7zip ফাইলটো ইনষ্টল কৰি ল'লে আপুনি সেইটো এপত জিপ ফাইলবিলাক এক্সট্ৰেক্ট কৰিব পাৰিব। তো এনেকৈ আপুনি এক্সট্ৰেক্ট কৰি ল'ব আৰু ফণ্ট আপোনাক যিমান লাগে সিমান ডাউনলোড কৰি ল'ব। তো মই ডাউনলোড কৰি থৈ দিছোঁ, ইয়াতে মোৰ অসমীয়া ফণ্ট কিছুমান ডাউনলোড দিয়া আছে, তাৰ পৰা ডাউনলোড দি থৈ দিছোঁ। তো আপুনি কি কৰিব, তাৰপিছত আপুনি এইটো ইনষ্টল হোৱাৰ পিছত যেতিয়া আপোনাৰ ডাউনলোড হ'ব, তেতিয়া আপুনি এনেকৈ এটা ফল্ডাৰত ল'ব পাৰে, বা নল'লেও কথা নাই। তো ইয়াতে কি কৰিব, আপুনি এইকেইটা ছিলেক্ট কৰিব, অসমীয়া ফণ্টকেইটা ছিলেক্ট কৰিব, বা আপুনি বেলেগ ফণ্টটো লগাব পাৰে যদি ইচ্ছা কৰে। মই এটা অসমীয়া ফণ্টৰ কথা কৈ আছোঁ। এইকেইটা কপি কৰিব বা কাট কৰিব। কাট কৰি আপোনাৰ পিকচাৰৰ যিটো ফাইল আছে, পিকচাৰটো ইনষ্টল দিব প্ৰথমতে। পিকচাৰ ইনষ্টল দিয়াৰ পিছত আপোনাৰ এইটো ফাইলটো বনি যাব। তাৰপিছত ইয়াতে ফণ্টত যাব, পিকচাৰটোৰ গৈ ফণ্টত আপুনি এইটো পেষ্ট কৰি দিব। সেইটো পেষ্ট কৰি দিয়াৰ পিছত আপোনাৰ এইটো ইয়াতে ফণ্টকেইটা আহি গ'ল। তাৰপিছত আপুনি এইটো চাইড কৰি আপুনি ইয়াতে পিকচাৰ অ'পেন কৰিব। তাৰপাছত এতিয়া চাওক, এইটো ফণ্ট ষ্টাইল আগতে বেলেগ একো, এইকেইটা ফণ্ট ষ্টাইল আছিল। তো আপুনি এইটো যিটো এৰ' আছে, এৰ'টোত ক্লিক কৰিব। এৰ'টোত ক্লিক কৰাৰ পিছত আপোনাৰ এনেকৈ থাকিব। তো তাৰপিছত আপুনি মাই ফণ্টটো ক্লিক কৰিব। মাই ফণ্টত ক্লিক কৰিলে ইয়াতে আপোনাৰ যিকেইটা ইনষ্টল দিছিল ফণ্ট, সেই ফণ্টকেইটা আহিব। ইয়াতে প্ৰথমৰ পৰা চাব, আপুনি দেখিছে আপুনি এটা বেলেগ ষ্টাইলত অসমীয়াটো লিখা গ'ল, আৰু বেলেগ বেলেগ আছে, আপুনি চাই ল'ব পাৰে গোটেইবিলাক। দেখিছে? তো ধুনীয়া ধুনীয়া ফণ্ট ষ্টাইলবিলাক আছে। এইবিলাক ইউজ কৰি যদি আপুনি আপোনাৰ মিম বনায়, বা আপোনাৰ পেজ যদি আছে, আপুনি পেজত যদি অসমীয়া কিবা কোড লিখে বা কবিতা চবিতা লিখে, তো সেনেকুৱা কৰিলে আপোনাৰ নিশ্চয় পেজখন হিট হ'ব, বা পেজখন মানুহে ভাল পাব, বা আপুনিও ভাল পাব লিখি বেলেগ বেলেগ ষ্টাইলত। কাৰণ যিটো ডিফল্ট ষ্টাইল আছে, তো সেই ডিফল্ট ষ্টাইলটো এইটো ষ্টাইলত বহুতে লিখে, আৰু এইটো ষ্টাইলত দেখি দেখি মানুহৰ বৰ লগা হৈছে। তো আপুনি যদি অলপ বেলেগকৈ লিখিব পাৰে, ডিম্পুদাৰ ভাষাত যদি আপুনি বেলেগকৈ অকণমান চেষ্টা কৰে, তেতিয়াহ'লে আপোনাৰ নিশ্চয় পেজখন হিট হ'ব, বা মিমবিলাক আপোনাৰ হিট হ'ব। তো সেইকাৰণে আপুনি এনেকৈ বেলেগ বেলেগ ফণ্ট ইউজ কৰি যদি আপুনি বনায়, তেতিয়াহ'লে আপোনাৰ পেজখন গ্ৰ' হোৱাত আপোনাক কোনেও ৰখাব নোৱাৰে। তো আপুনি নিশ্চয় গম পালে কেনেকৈ এইটো বনাব পাৰি। আৰু যদি আপুনি কোড লিখে, বা তেনেকুৱা যদি কিবা কবিতা চবিতা লিখে, তো তেতিয়াহ'লে আপুনি ইয়াতে প্ৰথমতে এটা আপুনি যিকোনো পিকচাৰ ছিলেক্ট কৰি ল'ব। মই আপোনাক দেখাই দিওঁ,
তো সাপোজ আপুনি কিবা ফুলৰ ওপৰত কবিতা লিখিলে তেতিয়াহ'লে এইটো সিলেক্ট কৰিব এনেকৈ আপুনি ফন্ট ষ্টাইলবিলাক চেঞ্জ কৰিব পাৰিব আৰু আপোনাৰ পেজটো বা আপোনাৰ মিমবিলাক বা কোডবিলাক আপোনাৰ ভাল লগা হ'ব অলপ মানে মানুহক এট্ৰেকশ্যন কৰিব ঠিক আছে তো আপুনি নিশ্চয় গম পালে কেনেকৈ ফন্টবিলাক ইনষ্টল কৰিব লাগে পিকচাৰটোত তো এইখিনি আছিল ভিডিঅ'টো যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে আপোনাৰ ফ্ৰেণ্ডবিলাকে গম পায় কেনেকৈ কৰিব লাগে আৰু কমেণ্টত জনাব আপোনাৰ কিবা অসুবিধা হয় বা কিবা প্ৰব্লেম হয় তেতিয়াহ'লে কমেণ্টত নিশ্চয় জনাব আৰু যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা বেল আইকনটো টিপি অলপ ক্লিক কৰিব যাতে মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি ভিডিঅ'টো দিয়াৰ লগে লগে পায় থেংক ইউ